হেল্ল' বন্ধুসকল, আপোনালোকলৈ এনেকুৱা এটা ট্ৰিক্স লৈ আহিছোঁ। আপোনাৰ মোবাইলত আপোনাৰ লগৰ বা আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ হোৱাটছআপ কেনেকৈ চলাব পাৰিব, ভিডিঅ'টো চাওঁ আহক। প্ৰথমতে আপুনি আপোনাৰ নিজৰ মোবাইলটো লৈ ল'ব। নিজৰ মোবাইলটো লৈ লোৱাৰ পিছত আপুনি এটা এপছ ডাউনলোড কৰিব লাগিব। এপছটো ডাউনলোড কৰিবলৈ হ'লে আপুনি প্লে ষ্ট'ৰত যাব লাগিব। প্লে ষ্ট'ৰত যোৱাৰ লগে লগে আপুনি চাৰ্চ কৰিব লাগিব। এপছটোৰ নাম হৈছে হোৱাট স্কেন প্ৰ'। এই এপছটো ডাউনলোড কৰিবলৈ মোৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপুনি তাত গৈ ডাউনলোড কৰি ল'ব। আপুনি দেখা পাইছে হোৱাট স্কেন প্ৰ'। তাৰপিছত আপুনি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ ইয়াত স্ক্ৰীণত এপছটো দেখা পাব। এপছটো ওলোৱাৰ লগে লগে আপুনি ইনষ্টল কৰি ল'ব। মই অলৰেডি ইনষ্টল কৰি থৈছোঁ। ইনষ্টল কৰাৰ পিছত আপুনি অ'পেন কৰিব। তাৰপিছত আপুনি কেইটামান অপশ্যন দেখা পাব। আপুনি প্ৰথম অপশ্যনটোলৈ যাব, হোৱাট স্কেন, তাত ক্লিক কৰিব, এলাউ কৰিব, নট নাও কৰিব। অলপ টাইম লোডিং হ'ব। আপুনি স্ক্ৰীণত দেখা পাব QR কোড। ইয়াত দেখা পাইছে QR কোড ওলাই গ'ল। এতিয়া আপোনাৰ নিজৰ মোবাইলটো আপুনি থৈ ল'ব। তাৰপিছত আপুনি কি কৰিব, আপোনাৰ লগৰ বা আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ মোবাইলটো লৈ ল'ব। এইটো ধৰি লওক আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ মোবাইল। আপুনি গাৰ্লফ্ৰেণ্ডৰ মোবাইল লোৱাৰ লগে লগে আপুনি হোৱাটছআপলৈ যাব। এইটো দেখা পাইছে হোৱাটছআপ। তাৰপিছত আপুনি কি কৰিব, ওপৰৰ ৰাইট চাইডে থকা তিনিটা ডট দেখা পাইছে, তাত যাব। তাত যোৱাৰ লগে লগে আপোনাৰ কেইটামান অপশ্যন দেখা পাব। হোৱাটছআপ ৱেব, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনাৰ গাৰ্লফ্ৰেণ্ড বা আপোনাৰ লগৰ মোবাইলটোত কেমেৰা শ্ব' হৈ যাব। আপোনাৰ মোবাইলো ল'ব। আপোনাৰ মোবাইলত দেখা পাইছে QR কোড ওলাই আছে। তাত আপুনি কি কৰিব, আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ মোবাইলটো লৈ আপুনি আপোনাৰ মোবাইলটোত স্কেন কৰি দিব। স্কেন কৰা হৈ গ'ল। তাৰপিছত আপুনি আপোনাৰ লগৰ বা আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ মোবাইলটো দি দিব। এয়া আপুনি দেখা পাইছে আপোনাৰ লগৰ বা আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ মোবাইলটোৰ হোৱাটছআপবোৰ আপোনাৰ নিজৰ মোবাইলত আহি যাব। মই এবাৰ চেক কৰাই দিছোঁ। এইটো চাওক, মই এটা মেছেজ পঠাই দিছোঁ। এইটো দেখা পাইছে। এইদৰে আপুনি আপোনাৰ লগৰ বা আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ হোৱাটছআপ চলাব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ। যদি আপুনি ভিডিঅ'টো চাই ভাল পালে, ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক, লগতে কিনাৰত থকা বেল আইকনটো ক্লিক কৰক।